নমস্কাৰ বন্ধু বান্ধৱীসকল তোমালোকক মোৰ এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো আজি তোমালোকক বয়স সম্বন্ধীয় যিবিলাক ৰিলেটেড কুৱেশ্যন আছে সেই কুৱেশ্যন বিলাকৰ পাৰ্ট 2 ভিডিঅ'লৈ স্বাগতম জনাইছো তোমালোকে যদি পাৰ্ট 1 চোৱা নাই তেন্তে ডেসক্ৰিপচনত মই লিংক দি দিছো আৰু ওপৰত আই বটনত মই লিংকটো প্ৰভাইড কৰি দিছো যাতে তোমালোকে তাত ক্লিক কৰি পাৰ্ট 1 ভিডিঅ'টো চাব পাৰা তো বলা তেতিয়াহ'লে কোনো পলম নোহোৱাকৈ আজি আমাৰ পাৰ্ট 2 ফাৰ্ষ্ট কুৱেশ্যন ষ্টাৰ্ট কৰো আজি আমাৰ কুৱেশ্যনটো হৈছে 3 বছৰ আগত দেউতাকৰ বয়স পুতেকৰ বয়সৰ 7 গুণ বৰ্তমান দেউতাকৰ বয়স পুতেকৰ বয়সৰ 5 গুণ দেউতাক আৰু পুতেকৰ বৰ্তমান বয়স কিমান হৈছে তো যদি আমি এইটো কুৱেশ্যন ট্ৰেডিশনালি যদি সলভ কৰিব যাও মানে ট্ৰেডিশনাল মেথড বা ঐকিক নিয়মত যদি সলভ কৰিব যাও তো কেনেকৈ কৰিম তো ফাৰ্স্ট আমি চাব লাগিব উলিয়াব কি দিছে আমাক উলিয়াবলৈ কি দিছে দেউতাক আৰু পুতেকৰ বৰ্তমান বয়স দিছে তো ধৰি ললো মই কাৰ বয়সটো ধৰিম প্ৰথম দেউতাকৰ ধৰিম নে পুতেকৰ ধৰিম তো চোৱা কুৱেশ্যনটো ভালকে চাই লবা 3 বছৰ আগত দেউতাকৰ বয়স পুতেকৰ বয়সৰ 7 গুণ কৈছে তাৰ মানে দেউতাক পুতেকৰ ওপৰত ডিপেন্ডেন্ট হৈ আছে বয়সটো চাব যদি যাও তাৰপিছত নেক্সট লাইনটো দিছে বৰ্তমান দেউতাকৰ বয়স পুতেকৰ 5 গুণ তো দুয়োটা স্টেটমেন্ট যেটো দিছে দুয়োটা স্টেটমেন্টত কি হৈছে দেউতাকৰ বয়সটো জানিবৰ কাৰণে আমি ফাৰ্স্ট পুতেকৰ বয়সটো জনাটো অতি জৰুৰী তো গটিকে আমি পুতেকৰ বয়স ধৰি লওঁ ঠিক আছে মই ধৰি ললো সন পুতেকৰ বয়স x বছৰ বুলি ধৰি ললো এতিয়া যদি পুতেকৰ x বছৰ হয় বৰ্তমান বয়স উলিয়াব দিছে নহয় জানো তো পুতেকৰ বৰ্তমান বয়স যদি x বছৰ হয় তেন্তে দেউতাকৰ বৰ্তমান বয়স কিমান হ'ব তো চোৱা এই লাইনটোত কি দিছে বৰ্তমান দেউতাকৰ বয়স পুতেকৰ 5 গুণ তো বৰ্তমান মানে কি এট প্ৰেজেন্টৰ কথা কৈছে তো পুতেকৰ 5 গুণ হয়নে পুতেকৰ যদি x বছৰ হয় তেতিয়াহলে ফাদাৰ মানে দেউতাকৰ বয়স কিমান হ'ব 5x পুতেকৰ বয়স 5 গুণ ইয়ালৈকে বুজি পালা ইয়াৰ পাছত সেকেন্ড পাৰ্টটো চাও এতিয়া 3 বছৰ আগত বুলি ফাৰ্স্ট লাইনটো চোৱা এতিয়া 3 বছৰ আগত দেউতাকৰ বয়স পুতেকৰ বয়স 7 গুণ তো 3 বছৰ আগত তো 3 বছৰ আগত যদি কথা কয় তেতিয়াহলে দুইজনে বয়স কমি যাব নহয় জানো তো পুতেকৰ বৰ্তমান বয়স আছিল 1 বছৰ 3 বছৰ আগত কিমান হ'ব x - 3 আছিল নহয় জানো আৰু দেউতাকৰ বৰ্তমান বয়স যদি 5x হয় তো 3 বছৰ আগত ইয়াৰ পৰাও 3 বছৰ কমি যাব 5x - 3 এটা প্ৰশ্নমতে কি কৈছে যে 3 বছৰ আগত দুইজনৰ বয়স আমি উলিয়ালো দেউতাকৰ বয়স পুতেকৰ বয়সৰ 7 গুণ পুতেকৰ বয়স কোনটো এটো তো পুতেকৰ বয়সৰ 7 গুণ হ'ব যে 3 বছৰ আগত তাৰ মানে এই দুইটা স্টেটমেন্ট সমান তেতিয়াহে হ'ব যেতিয়া দেউতাকৰ বয়সটো পুতেকৰ বয়সৰ লগত যেতিয়া আমি 7 গুণ কৰিম ক্লিয়াৰ তো ইয়াৰ পাছত আমি সিম্পল ক্যালকুলেশন কৰিম হাতে যদি ব্ৰেকেট উঠাব বিচাৰো তো দুইটাকে পূৰণ কৰিম হয়নে হাতে x ক পূৰণ কৰিলে কিমান হ'ব 7x মাইনাস হাতে 3 ক পূৰণ কৰিলে কিমান হ'ব 7 3 গুণ 21 ইজ ইকুৱেল 5x মাইনাস 3 ইয়াৰ নেক্সট লাইন আমি যদি কৰিব যাও তো 7x আছে হয়নে তো 5x টো যদি মই ৰাইট হ্যান্ড সাইডৰ পৰা মানে হোম ফালৰ পৰা যদি বাও ফাললৈ আনো প্লাস 5x আছে কাৰণে মই মাইনাস 5x কৰিলো ঠিক আছে আৰু ইজ ইকুৱেল ইফালে অলৰেডি -3 আছে নহয় জানো আৰু -21 টো মই ইটো সাইড পঠাই দিম এতিয়া সংখ্যা ভাগে আখৰ মানে চলক ভাগে সংখ্যা ভাগে মিলাইছো ওকে তো -21 যদি ইফালে পঠাও কি হ'ব +21 মই ইফালে নুজুৱে কাৰণে মই অলপ তলত লিখি দিছো ঠিক আছে এটো -3 +21 একেটা লাইনৰ হয় কিন্তু ইয়াৰ পাছত 7x ৰ পৰা 5x মাইনাস কৰিলে কিমান হ'ব 2x ইজ ইকুৱেল -3 +21 ডাঙৰটো আগত প্লাস আছে নহয় জানো তো প্লাস আছে কাৰণে প্লাসে বহিব আৰু প্লাসে মাইনাসে কি কৰিম মাইনাস কৰিম তো 21 ৰ পৰা 3 বিয়োগ কৰিলে কিমান হ'ব 18 হ'ব তো x ইকুৱেল টু কিমান হ'ব 2 টো পূৰণ হৈ আছে ইটো সাইড গলে কি হ'ব হৰণ হ'ব তাৰ মানে 18 ক 2 এ হৰণ কৰিব তো কিমান পাম 2 এ 18 হৰণ কৰিলে 9 ওকে x ৰ ভ্যালু কিমান পালো 9 x মানে কি আছিল পুতেকৰ বয়স তো আমি গম পালো পুতেকৰ বয়সটো 9 বছৰ তাৰ পিছত কৈছে দেউতাকৰ বয়সটো আমি উলিয়াব লাগিব নহয় জানো তো দেউতাকৰ বয়স উলিয়াবৰ কাৰণে মই অকনমান কোৱেশ্চনটো স্ক্ৰিনখন ওপৰলৈ নি লৈছো তো এতিয়া x আছিল 9 বছৰ এতিয়া দেউতাক কি কৈছিল আমাৰ স্টেটমেন্টত কি কৈছিল দেউতাক পুতেকৰ 5 গুণ নহয় জানো এটো লাইন The question মানে কি কৈছিলে দেউতাকৰ বয়স উলিয়াব লাগিব তো দেউতাক স্টেটমেন্টত কি কৈছিলে দেউতাক পুতেকৰ 5 গুণ এটো নহয় জানো তো আমি কি কৰিম পুতেকৰ যদি বয়সৰ 5 গুণ হয় তেতিয়াহলে পুতেকৰ বৰ্তমান বয়স কিমান 9 বছৰ পুতেকৰ বৰ্তমান বয়স কিমান 9 বছৰ গটিকে দেউতাকৰ বয়স কিমান হ'ব 9 লগত আমি কি কৰিম 5 গুণ হলে 9 লগত 5 পূৰণ কৰি দিম 45 বছৰ তো এটো হৈছে ঐকিক নিয়মৰ সহায়ত আমি উলিয়াইছো পুতেকৰ বয়স আৰু দেউতাকৰ বয়স বুজি পালা তো এটো হ'ব আমাৰ কাৰেক্ট আনসাৰ তো বলা ইয়াৰ আমি শর্ট ট্ৰিকো আছে তো শর্ট ট্ৰিকো মই তোমালোকক শিকাই দিছো এক্সামত যেটো মেথড ভাল লাগে হেতুৱে কৰিবা বাট মনত থবা যে শর্ট ট্ৰিকৰ সহায়ত কৰিলে তোমালোকৰ টাইমটো বেছি কনজিউম নহয় ওকে তো বলা শর্ট ট্ৰিকটো কি হয় চাও তো ইয়াৰ যদি আমি শর্ট ট্ৰিক শিকিবলৈ যাও তো ফাৰ্স্ট তোমালোকে এটা মন কৰিবা আমি সদায় সৰু জনৰ বয়স উলিয়াম ঠিক আছে শর্ট ট্ৰিকৰ ইয়াৰ এজৰ লগত ৰিলেটেড বয়সৰ লগত ৰিলেটেড কোৱেশ্চন বিলাকত আমি সৰু জনৰ আমি সদায় বয়সটো উলিয়াবলৈ চেষ্টা কৰিম তো ইয়াত সৰু দেউতাকৰ পুতেকৰ ভিতৰত সৰু কোন পুতেক নহয় জানো তো পুতেকৰ বয়স তোমালোকে শর্টকাট কেনেকৈ উলিয়াব পাৰিবা চোৱা ফাৰ্স্ট কি দিছে কিমান বছৰ আগত বা কিমান বছৰ পাছত তেনেকুৱা স্টেটমেন্ট দিছে নেকি হেতু চাবা
ইয়াত দিছে 3 বছৰ আগত বুলি দিছে হয়নে তো প্ৰথম 3 টো মই লিখিলো এটো ৰুল মনত থবা ঠিক আছে এই ৰুলটো মনত থবা 3 বছৰ আগত দিছে তো মই 3 টো প্ৰথম লিখিলো তাৰ পাছত আতে দেউতাকৰ বয়স প্ৰথম লাইনটো কি কৈছিলে কেই গুণ দিছে দেউতাকৰ বয়স পুতেকৰ বয়স 7 গুণ দিছে হয়নে প্ৰথম লাইনটো 7 গুণ প্ৰথম লাইনটো যেটো গুণ দিব প্ৰথম কি লিখিবা 3 বছৰ আগত বা পাছত যিয়ে থাকক হেতু প্ৰথম লিখিবা তাৰ পাছত যেটো বয়স প্ৰথম বয়সৰ গুণ দিয়া আছে হেতু ফাৰ্স্ট লিখিবা হেতু ফাৰ্স্ট স্টেটমেন্ট মানে প্ৰথম লাইনটো থকাটো ওকে প্ৰথম লাইনটো 7 গুণ দিয়া আছে তো মই কি কৰিম ব্ৰেকেট দি প্লাই 7 গুণ দিম আৰু সদায় ইয়াৰ পৰা 1 মাইনাস কৰিবা এটো নিয়ম হয় ইয়াৰ পাছত ডিভাইডেড বাই কৰিম মই এতিয়া তলত কি লিখিবা কোৱেশ্চনটো যি দুটা গুণ দিয়া আছে ওপৰত দিয়া আছে 7 গুণ তলত দিয়া আছে 5 গুণ চোৱা ঠিক আছে তলত ওপৰ তলত লিখিবা 7 গুণ মাইনাস 5 গুণ এটো নিয়ম হয় ওকে তো এতিয়া কি পাবা 3 7 পৰা 1 গলে মানে কিমান হ'ব 6 3 আৰু 6 ব্ৰেকেট 3 জলৰ লগে এটো পূৰণ হৈ যাব নহয় জানো এটো হৈ যাব পূৰণ ডিভাইডেড বাই তলত কি হ'ব 7 পৰা 5 গলে 2 হ'ব তাৰ পাছত 3 6 গুণ কিমান 18 18ক 2 হৰণ কৰিম তো 9 বছৰ পুতেকৰ বয়স ওলাই গল 9 বছৰ এটা দেউতাক যেহেতু পুতেকৰ বয়সৰ 5 গুণ বুলি কৈছিলে বৰ্তমান বয়সৰ হিচাপত তো পুতেকৰ যদি তোমাৰ 9 বছৰ হয় তো দেউতাকৰ বয়স কিমান হ'ব 9 5 গুণ 45 বছৰ হ'ব ওকে দেউতাকৰ বয়স বুজি পালানে তো আকৌবা মই কৈ দিছো সট্ৰিকৰ ৰুল কি হৈছিলে যে যেটো গুণ মানে কিমান বছৰ আগত কিমান বছৰ পাছত হেতু প্ৰথম বহাবা এনেকৈ তাৰ পাছত ব্ৰেকেট স্টাৰ্ট কৰিবা ফাৰ্স্ট লাইনটো যেটো গুণ দিয়া আছে হেতু 7 গুণ হ'ব পাৰে 9 গুণ হ'ব পাৰে তো 7 গুণ বহাবা আৰু তাৰ পৰা 1 মাইনাস কৰিবা ঠিক আছে আৰু তলত কি লিখিবা দুয়োটা গুণৰে মানে যিমান টাইমছ দিয়া আছে বা যিমান গুণ দিয়া আছে দুয়োটা গুণৰে ডিফাৰেন্স উলিয়াবা মাইনাস কৰিবা তো 7 গুণ আৰু তলত 5 গুণ 7 মাইনাস 5 ঠিক আছে কিন্তু এটা কথা কেতিয়াবা কি হয় ইয়াত যেনিবা 5 7 দি দিব পাৰে এটোত আৰু ইয়াত যেনিবা তোমাৰ 5 দি দিব পাৰে এডখত ঠিক আছে তো যদি 5 দিয়ে তেতিয়া হলে তোমালোকে কি কৰিবা ডাঙৰটো বা সৰুটো মাইনাস কৰিবা বুজি পালানে বলা তেল আমি নেক্সট কোৱেশ্চনলৈ গুচি যাও এবাৰ আমাৰ নেক্সট কোৱেশ্চনটো হৈছে বৰ্তমান দেউতাকৰ বয়স পুতেকৰ 5 গুণ 3 বছৰ পাছত দেউতাকৰ বয়স পুতেকৰ 4 গুণ হ'ব তো দেউতাক আৰু পুতেকৰ বৰ্তমান বয়স কিমান ঠিক আছে তো এই কোৱেশ্চনটো আমি ট্ৰেডিশনাল এবাৰ নকৰো ঐকিক নিয়মত নকৰো ঠিক আছে ভিডিওটো যথেষ্ট দীঘল হৈ যাব তো মই শৰ্টকাটতে শিকাই দিছো যেটো অলপ আগত তোমালোকে শিকিছিলা তো মই কি কৈছিলো যে ফাৰ্স্ট তোমালোকে কি চাবা যে এই যে কিমান বছৰ আগত কিমান বছৰ পাছত যে দিয়া থাকে ইয়াত যেনেকৈ এই লাইনটোত দিয়া আছে 3 বছৰ পাছত বুলি দিয়া আছে তো হেতু প্ৰথম ফাৰ্স্ট লিখিবা আৰু উলিয়াবা কাৰ দেউতাক আৰু পুতেকৰ মাজত কা উলিয়াবা সদায় মই কি কৈছিলো সৰুজনৰ তো চন উলিয়াবা প্ৰথম ঠিক আছে তো 3 বছৰ পাছত বুলি যে দিছে তো 3 লিখিলো ব্ৰেকেট স্টাৰ্ট কৰিলো মই কি কৈছিলো হে লাইনটোতে তোমাৰ ফাৰ্স্ট লাইনটো জিৰো দিয়া থাকিব এটা ফাৰ্স্ট লাইন মানে তোমালোকৰ পুতেকৰ বয়স 5 গুণ দিয়া আছে এটো নহয় তো 3 বছৰ পাছত জৰ পৰা তুমি স্টাৰ্ট কৰিছিলে 3 বছৰ পাছত যে দিলা ইয়াত কি গুণ দিয়া আছে কিমান গুণ দিয়া আছে 4 দিয়া আছে হয়নে দেউতাকৰ বয়স পুতেকৰ 4 গুণ হ'ব বুলি কৈছে তো 4 ৰ পৰা কি কৰিবা 1 মাইনাস কৰিবা ডিভাইডেড বাই কি কৰিবা তলত কি কৈছিলো তোমালোকৰ দুয়োটা গুণৰে বিয়োগফল কিন্তু মই কি কৈছিলো এতিয়া তোমালোকে অথনি কি লিখিছিলা যেটো লাইন দি স্টাৰ্ট কৰিছা 3 বছৰ পাছত আছিলে তো তাৰ পিছত তোমালোকৰ 4 গুণ দিলা জানিবা তো তলৰ স্টাৰ্ট তোমালোকে 4 দিয়ে নকৰিবা কাৰণ 4 টোতকে 5 গুণটো ডাঙৰ গতিকে মই কি কৈছিলো ডাঙৰ সৰু কথা নাই ডাঙৰটো বা সৰুটো বহাই দিলে হল খালি সৰুটো বা ডাঙৰ কৰিলে মাইনাস চিন আহি যাব গতিকে তেনেকুৱা নকৰিবা ঠিক আছে তো এটো যদি আমি সলভ কৰিবলৈ যাও তো কিমান পাম 3 লিখিলো 4 ৰ পৰা 1 বিয়োগ কৰিলে 3 হ'ব তো 3 3 গুণ এনেকুৱা হ'ব আৰু 5 ৰ পৰা 4 গলে 1 তো তলৰ একো কোনো ভ্যালু নাই তো 3 3 গুণ 9 বছৰ তো পুতেকৰ বয়স কিমান হল 9 বছৰ পালো তো দেউতাক কি হয় পুতেকৰ 5 গুণ হয় তো কি হয় 5 গুণ তিতাহলে 9 বছৰ হলে 9 5 গুণ 45 তো এই কোৱেশ্চনটো অথনিত যেটো এক নম্বৰ কোৱেশ্চন কোৱাইছিল হেতু লগত প্ৰায় ৰিলেটেড হয় ইয়াত মই কি কৰিলো ইয়াত ফিউচাৰ মানে এটা কোৱেশ্চন কৈ দিলো ফিউচাৰৰ টাইপৰ এটা কোৱেশ্চন দিলো যেটো কোৱেশ্চন তোমাৰ ইয়াত যে কৈছিলে 3 বছৰ পাছত দেউতাকৰ বয়স পুতেকৰ 4 গুণ হ'ব আৰু এই ট্ৰিক্সটো জাস্ট তোমালোকক কনফিউজ ক্লিয়াৰ কৰিবৰ কাৰণে দিলো যাতে ডাঙৰ ভ্যালু বা সৰু ভ্যালু থাকিলে এই যে তোমালোকে যে এটো যে মাইনাস কৰিছা ডাঙৰটো বা সৰুটোৱে কৰিবা জৰুৰী নহয় যে হেতু আগত বহিব কোনটো পাছত বহিব ঠিক আছে খালি ওপৰত কিন্তু হেতু লাইনে বহাবা যেটো আগত বা পাছত দিছে 3 বছৰ পাছত বুলি দিলে হে লাইনটো যেটো হৈ স্টাৰ্ট হৈছে হেতু খৰক গুণটোহে বহাবা বুজি পালা তো বলা তেলে আমি নতুন এটা কোৱেশ্চন চাও তো আমাৰ যে নেক্সট কোৱেশ্চনটো হৈছে 10 বছৰ আগত হিতাৰ মাকৰ বয়স হিতাৰ বয়সৰ 4 গুণ আকৌ দিছে 10 বছৰ পাছত বাক জিয়েকৰ দুগুণ হ'ব হিতাৰ বৰ্তমান বয়স কিমান তো বলা এটো যদি শৰ্ট ট্ৰিক হয় যদি কৰিব যাও অলৰেডি তোমালোকে তো বুজি পালে শৰ্ট ট্ৰিক কেনেকৈ কৰে কিন্তু ইয়াত এটা প্ৰবলেম আছে কি জানা ইয়াত প্ৰবলেমটো কি যে এই কোৱেশ্চনটো দুটা স্টেটমেন্ট দিছে তাকো আগৰ কোৱেশ্চন বিলাকত কি পাইছিলো অকল এটাই দিছিলে যে 3 বছৰ আগত হক বা 3 বছৰ পাছত তেনেকৈ এটা লাইন হে দিছিলে ইয়াত কি কৈছে এটা তোমাক দিছে 10 বছৰ আগত বুলি এটা দিছে 10 বছৰ পাছত তো তেনেকৈ দুটা স্টেটমেন্ট থাকিলে আমি শৰ্ট ট্ৰিক কেনেকৈ কৰিম নিয়ম একেটাই ৰুল একেটাই ফলো কৰিবা বাট অকনমান ডিফাৰেন্স হ'ব কি হ'ব চাই লও
প্ৰথম কি দিছে 10 বছৰ আগত সীতাৰ মাকৰ বয়স সীতাৰ বয়সৰ 4 গুণ কিন্তু বাই দ্য ৱে এটা কথা ক'ব থাকি গ'ল যে সৰু কোন তাৰ বয়স উলিয়াবা ঠিক আছে এতিয়া সীতা আৰু সীতাৰ মাক কোন সৰু সীতা হয় তো মই সীতা উলিয়াম প্ৰথম তো সীতা s লিখি লৈছো ঠিক আছে তো s ইকুৱেল টু ফাৰ্ষ্ট কি দিব ক'লো 10 বছৰ আগত সীতাৰ মাকৰ বয়স সীতাৰ বয়সৰ 4 গুণ য'ত প্ৰথম দিয়া আছে 10 বছৰ আগত বা পাছত সেই শব্দটোৱে তুমি ইউজ কৰিবা 10 লিখিলো মই বুজি পালা 10 বছৰ আগত বা পাছত যিটো যে মই কৈছিলো কিমান বছৰ আগত বা কিমান বছৰ পাছত সেই বয়সটো তোমালোকে প্ৰথম লিখিবা তাৰ পিছত ষ্টাৰ্ট কৰিবা ব্ৰেকেট আৰু সেই লাইনটোৰে এই 10 বছৰ আগত যে লিখিলো এই লাইনটোৰে কিমান গুণ দিয়া আছে 4 গুণ তো 4 - 1 কৰিম ঠিক আছে 4 - 1 কৰিম ডিভাইডেড বাই এতিয়া ইয়াত একো নবহাবা এতিয়া শেষ হোৱা নাই আৰু এটা ষ্টেটমেন্ট দিছে ন 10 বছৰ পাছত দিছে এবাৰ 10 বছৰ পাছত এটা কথা কোৱা আজি যদি মোৰ বয়স যদি 10 বছৰ হয় তো 10 বছৰ পাছত কিমান হ'ব 20 বছৰ হ'ব প্লাস কৰিম ন মই তেতিয়াহলে এই বয়সটোৰ লগতো তোমালোকে প্লাস কৰিবা 10 বছৰ পাছত যে দিছে এই লাইনটোৰে প্ৰথম কি বহিব 10 বহিব ব্ৰেকেট দিবা মাক জীয়েকৰ দুগুণ হ'ব কাৰ কোন হয় কি নহয় চিন্তা কৰিব নালাগে দুগুণ যে দিছে এই লাইনটোত 2 দিবা -1 কৰি দিবা ডিভাইডেড বাই হা তলত এতিয়া লিখিম কি গুণৰ পাৰ্থক্য ঠিক আছে কিমান টাইমছ হৈছে সিহঁতৰ পাৰ্থক্য এতিয়া 4 গুণ দুগুণ মুঠতে ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিব জৰুৰী নহয় যে 2টোৱে প্ৰথম ভাবা 4টোৱে প্ৰথম ভাবা ঠিক আছে খালি মাইনাসত ওলাব নালাগে যাতে ওকে ইয়াক আমি সলভ কৰিম কেনেকৈ 10 লিখিলো 4 ৰ পৰা 1 বিয়োগ কৰিলে 3 হ'ব নহয় জানো 4 3 হ'ব প্লাস 10 লিখিলো আকৌ 2 ৰ পৰা 1 বিয়োগ কৰিলে কিমান হ'ব 1 হ'ব তো 1 টো লিখি দিছো আৰু তোমালোক কনফিউজ নহব কাৰণে 4 ৰ পৰা 2 বিয়োগ কৰিলে 2 হ'ব তো নেক্সট লাইনটো কি হ'ব 10 3 গুণ 30 হ'ব যোগ 10 গুণ 10 হ'ব ডিভাইডেড বাই 2 তো কি হ'ব 30 আৰু 10 যোগ কৰিলে 40 নহব জানো তো 40 হ'ব ডিভাইডেড বাই 2 এটা তোমালোকে কোৱাচোন 40ক 2 এ হৰণ কৰিলে কিমান হ'ব 20 বুজি পালানে তো সীতাৰ বয়স 20 বছৰ দিস উইল বি দা আনসার আৰু এইটোৱে হ'ব আনসার ঠিক আছে তো দেখিলে কিমান শর্ট ট্ৰিকৰ সহায়ত কিমান ইজি কে আমি খুব কম সময়ৰ ভিতৰত আমি প্ৰবলেমৰ লগত মানে বয়সৰ লগত যিবিলাক কোৱেশ্চন আছে সেইবিলাক আমি সলভ কৰিবলৈ সক্ষম হৈ গৈছো তো তোমালোকে ভয় খাব নালাগে পৰীক্ষাত দাঁতি থাকিবা খালি এটাই কথা দেই ইয়ালে যিবিলাক যে মই শর্ট ট্ৰিক শিকাইছো তোমালোকে এবাৰ যদি মোৰ ভিডিওটো চাইছা আৰু যদি এৰি দিছা তেতিয়াহলে পাছত মোক নকবা যে মই পাহৰি থাকিলো প্ৰেক্টিস লাগিব ঠিক আছে যিমান তুমি ভাল লাগিলো ভিডিওটো বেয়া লাগিলো যিয়ে লুকুৱা কিন্তু যদি তোমালোকে চাইছা মোৰ ভিডিওটো আৰু যদি চোৱা পাছত তোমালোকে যদি প্ৰেক্টিস কৰা নাই তেতিয়াহলে নিশ্চয় পাহৰি থাকিবা ঠিক আছে তো যি নহওক বলা আমি নতুন এটা কোৱেশ্চন লৈ গুচি যাও এবাৰ তো আমাৰ যে নেক্সট কোৱেশ্চন আছে a আৰু b বৰ্তমান বয়সৰ অনুপাত 3:2 3 অনুপাত 2 যদি c ৰ বৰ্তমান বয়স 117 বছৰ আৰু a ৰ বৰ্তমান বয়স c বৰ্তমান বয়সৰ 4/13 তেন্তে কিমান বছৰৰ পাছত a আৰু b বয়সৰ অনুপাত 15:11 মানে 15:11 হ'ব তো এই কোৱেশ্চনটো শর্ট ট্ৰিক্স এটো অবশ্যই SSC CGL ত আহি গৈছে এটো কোৱেশ্চন অলপ ক্ৰিটিকেল নিচিনা লাগিছে বাট বহুতে ইজি হয় তোমালোকে চাই যোৱা আমি কেনেকৈ এটো সলভ কৰো শর্ট ট্ৰিকৰ সহায়ত ঠিক আছে যেহেতু এই কোৱেশ্চনটো আমি এটা লিংক পাইছো যেটো কোৱেশ্চনৰ আমাৰ এই এনেকুৱা কোৱেশ্চন বিলাকত যেটো ভ্যালু দিয়া আছে যাৰ বয়স দিয়া আছে ন সেই বয়সৰ লাইনটো প্ৰথম উঠাই লবা ঠিক আছে তো যেনেকৈ ইয়াত দিছে না যদি c বৰ্তমান বয়স বুলি কৈছে না এটা কোৱেশ্চনত যে c বৰ্তমান বয়স 117 বছৰ তেতিয়াহলে মই লিখি ললো c = ঠিক আছে c = 117 তো এটো c বয়স আমি গম পাও ওকে এই c বয়সৰে আকৌ 4/13 গুণ বুলি কৈছে তাৰমানে c বয়সটোৰ লগত যদি 4/13 গুণ কৰি দিও তো হেতু কাৰ বয়স পাই যাম a ৰ বৰ্তমান বয়স পাম বুজি পালানে c বয়সটোৰ লগত যদি মই 4/13 গুণ কৰিম তো কৈ চাও প্ৰথম 4/13 গুণ কৰি চাও ওকে 13 গুণ কৰিলে যেটো বয়স ওলাব হেতু আমি কি পাম বুলি কৈছে a ৰ বৰ্তমান বয়স বুলি কৈছে তাৰমানে আমি উলিয়াই লব পাৰিম হয়নে তো 13 এ কিমান টাইম যাব ইয়াক তো 13 এ 107 ক যদি হৰণ কৰো তো 9 বাৰ যাব ঠিক আছে 9 বাৰ 13 আৰু 9 তোমালোকে কৰি চোৱা সাইডত 3 × 27 7 ঠিক আছে 2 বাকি 9 × 9 2 এ কৰিলে কিমান 111 তো 117 হৈ গল তো 9 পূৰণ 4 মানে কিমান 36 তাৰমানে আমি গম পাই গলো c বয়সটো 117 হলে আৰু এটো এই 36 টো কাৰ বয়স হয় a বয়স বৰ্তমান বয়স হল তালৈকে এতিয়া যেহেতু কোৱেশ্চনটো কি কৈছে a আৰু b বৰ্তমান বয়সৰ অনুপাত 3:2 বুলি কৈছে তো এটা কাম কৰো ইয়াকো আমি ফাইদা উঠাও a অনুপাত b কিমান দিয়া আছে 3:2 দিয়া আছে যেহেতু a ৰ বয়স তোমালোকে জানা কিমান হয়
36 তো এ ঠাইত মই লিখি দিলো 36 তো 3 36 হবৰ কাৰণে কেই গুণ কৰিব লগা হৈছে 12 গুণ বুজি পালানে 36 লিখিলো এ তলত হয় নে কাৰণ 36 বছৰ আমি ইয়াৰ পৰা উলিয়াইছিলো তো 3 36 হবৰ কাৰণে 12 গুণ কৰিছে তো এফালে আমি 12 গুণে কৰিম শিকাইছিলো আগৰ পাৰ্ট 1ত যদি তোমালোকে চোৱা নাই সেইকাৰণে কৈছো চাই লবা ভিডিওটো ঠিক আছে নহলে এটো কোৱেশ্চন গোটেইখিনি কৰাৰ লগে লগে কিছুমান মেথড তোমালোকে মিস কৰি যাব পাৰা সেইকাৰণে তো 2 বাউন কিমান হ'ব 24 হ'ব ওকে তেতিয়াহলে আমি গম পালো এ বৰ্তমান বয়স 36 বছৰ আৰু বি বৰ্তমান বয়স কিমান 24 বছৰ তো ইয়ালৈকে হল এতিয়া আমাক কি কৈছে যে তেন্তে কিমান বছৰ পাছত এ আৰু বি বয়সৰ অনুপাত 15:11 হ'ব 15 অনুপাত 11 হ'ব মই সিংহ অলপ ওপৰলৈ নি লৈছো তো 36 অনুপাত 24 এটো এ আৰু বি বয়স আমি গম পালো হয় নে 36 অনুপাত 24 যে দিছে আকৌ এবাৰ লিখি লৈছো 36 অনুপাত 24 ঠিক আছে তো কিমান বছৰ পাছত কিমান হ'ব বুলি কৈছে 15 অনুপাত 11 হ'ব বুলি কৈছিলে কোৱেশ্চনত এতিয়া হে 15 অনুপাত 11 উলিয়াবৰ কাৰণে কি কৰিম 36 অনুপাত 24 যে দিছে এটা কাম কৰো তো ইয়াৰ লগত মই এটা বয়স প্লাস কৰি চাও যেটো কি জানি হৰণ কৰিলে ওলাবও পাৰে মই 9 বছৰ প্লাস কৰি চাও ঠিক আছে 9 বছৰ এড কৰিলে আটো প্লাস কৰিব লাগিব ঠিক আছে 9 বছৰ ধৰি লৈছো 9 বছৰ পিছত কাৰণ মই এই আনসাৰটো উলিয়াব লাগে মোক হয়নে তো এটো উলিয়ালে লগে লগে আমি যদি 9 বছৰ বহুৱাৰ লগে লগে যদি এটো আনসাৰ ওলাই তেতিয়াহলে গম পাম যে এটো কাৰেক্ট হ'ব তো ঠিক আছে এটো কিমান হ'ব 45 হ'ব 9 কৰিলে অনুপাত আৰু এফালে কিমান হ'ব 33 হ'ব হয়নে তো এটা কাম কৰো 3 হৰণ কৰিলো 3 45 হৰণ কৰিলে কিমান বা যাব 15 বা যাব আৰু 3 33 হৰণ কৰিলে 11 বা যাব তো ওলাইছে ন তো 15 অনুপাত 11 মানে হ'ব বুলি কৈছিলে কোৱেশ্চনত তো তাৰ মানে কিমান বছৰ পিছত হ'ব 9 বছৰৰ পিছত প্ৰশ্ন হেতু হৈছিলে কিমান বছৰ পাছত হ'ব তো আমাৰ আনসাৰ হ'ব 9 ইয়াৰ্স বুজি পালানে তো আজি আমাৰ নেক্সট কোৱেশ্চন হৈছে অংকুৰ আৰু ভনিয়েকৰ বৰ্তমান বয়সৰ অনুপাত 4:3 আগতে কলেছো কোৱেশ্চনটো বহুত ক্ৰিটিকেল কিন্তু এটো তোমালোকে ভাবিবা বাট সঠিক আছে চাই যোৱা ভাল লাগিব তো অংকুৰ আৰু ভনিয়েকৰ বৰ্তমান বয়সৰ অনুপাত 4:3 4 অনুপাত 3 6 বছৰ পাছত অংকুৰ ভনিয়েক আৰু ভায়েকৰ বয়সৰ অনুপাত 3 অনুপাত 2 হ'ব যদি অংকুৰ ভায়েকৰ বৰ্তমান বয়স 32 বছৰ হয় তেন্তে 3 বছৰ পাছত অংকুৰৰ বয়স কিমান হ'ব ওকে ফাৰ্স্ট আমাক কি দিয়া আছে অংকুৰ ভনিয়েক আৰু ভায়েকৰ বয়সটো আমি উলিয়ালো কেলে উলিয়াম বুলি তোমালোকে ভাবিছা উলিয়াম কেলে চোৱা কাৰণ এক কৈছে ন অংকুৰ ভায়েকৰ বৰ্তমান বয়স 32 বছৰ তো এটো দিছে তো আমি অনুপাতটো পাই স্টাৰ্ট কৰো ঠিক আছে মই লিখি লৈছো অংকুৰ কি লিখো মই সিস্টাৰ লিখি দিছো ঠিক আছে এস লিখি দিছো সিস্টাৰ মানে ভনিয়েকৰ কথা কৈছে আৰু ব্ৰাদাৰ ভায়েকৰ কথা কৈছে তো অনুপাত দিছে তো ভনিয়েক আৰু ভায়েকৰ বয়সৰ অনুপাত কিমান 3 অনুপাত 2 তো লিখিলো 3 অনুপাত 2 হল ইয়ালৈকে তো ইয়াৰ পাছত আমি কি কৰিম যেহেতু কৈছে যে অংকুৰৰ ভায়েকৰ বৰ্তমান বয়স 32 বছৰ হয় তো মই লিখি ললো 32 বছৰ হ'ব ঠিক আছে কিন্তু এটা কথা তোমালোকে গম পোৱা নে ইয়াত কি কৈছিলে 6 বছৰ পাছত অংকুৰৰ ভনিয়েক আৰু ভায়েকৰ বয়সৰ অনুপাত 3 অনুপাত 2 হ'ব 6 বছৰৰ পাছত হ'ব আৰু ইয়াত যেটো দিছে ভায়েকৰ বৰ্তমান বয়স দিয়া আছে তো 6 বছৰ পাছত ভায়েকৰ বয়স কিমান হ'ব তো ফাৰ্স্ট মই ইয়েস কৰি লৈছো তো 6 বছৰ পাছত ভায়েকৰ বৰ্তমান বয়স যদি 32 হয় তো 6 বছৰ পাছত 38 বছৰ হ'ব নহয় জানো অনুপাত হিচাপত যদি মই উলিয়াবলৈ যাওঁ তো 2 এ 38 ক গুণ গৈছে কিমান গুণ হৈছে 19 গুণ হৈছে বুজি পালানে 2 এ 38 19 গুণ হৈছে তেতিয়ালে এফালেও হেই 19 মানে 19 গুণে কৰিব লাগিব তো 3 আৰু 19 পূৰণ কৰিলে কিমান হ'ব 57 হ'ব এটো কাৰ বয়স আমি উলিয়ালো ভনিয়েকৰ অংকুৰৰ ভনিয়েকৰ বৰ্তমান বয়স গম পালো 57 ভায়েকৰ বয়সটো অলৰেডি প্ৰশ্নত দিয়া আছিল 32 কিন্তু এটা কথা মন কৰিবা এই 57 বছৰটো অংকুৰৰ ভনিয়েকৰ বৰ্তমান বয়স নহয় 57 বছৰটো 57 যে দিছে এটো 6 বছৰ যোগ কৰিহে 57 হৈছে ঠিক আছে আৰু এই যে 38 দিছে অংকুৰৰ ভায়েকৰ এটো বৰ্তমান বয়স নহয় বৰ্তমান বয়স 32 আছিল 6 বছৰ যোগ কৰা পাছত 38 হৈছে বুজি পালা তো এতিয়া তেতিয়া হলে আমাক আৰু এটা স্টেটমেন্ট দিছিলে ন অংকুৰ আৰু ভনিয়েকৰ বৰ্তমান বয়স এটো লাইন চোৱা অংকুৰ আৰু ভনিয়েকৰ বৰ্তমান বয়সৰ অনুপাত 4 অনুপাত 3 তেতিয়ালে মই লিখি ললো অংকুৰ এ লিখি দিছো আৰু ভনিয়েকজনীক মই এস ডি বুজাইছো ওকে ইহঁতৰ অনুপাত কিমান দিয়া আছিল 4 অনুপাত 3 যেহেতু তোমালোকে ভনিয়েকৰ বৰ্তমান বয়স জানা কিমান ভনিয়েকৰ বৰ্তমান বয়স কিমান 57 নহয় 57 টো 6 বছৰৰ পাছত বুজি পালানে আজি যদি 57 হৈছে তেতিয়ালে 6 বছৰ পাছত খোৱা বয়সটো কথা কৈছে তো আমি 6 টো মাইনাস কৰি দিব লাগিব যেহেতু অংকুৰ আৰু ভনিয়েকৰ বয়স অনুপাতটো এটো তোমাৰ বৰ্তমান বয়স হয় বৰ্তমান বয়স বুলি কৈছে
বুজি পাইছা নে কনফিউজ নহবা অংকুৰ আৰু ভনীয়েকৰ বৰ্তমান বয়সৰ অনুপাত হয় এইটো তো ইয়াৰ লগত আমি যিটো বহাম ন সেই ভ্যালুটো এই যে এইটো পাইছিলে যে ভনীয়েকৰ 57 বছৰ 57 মই আগতে কৈছিলো এইটো 6 বছৰ যোগ কৰিহে 57 হৈছে কাৰণ 6 বছৰ পাছত বুলি কৈছিলে তো আমি কি কৰিম 6 বছৰ মাইনাস কৰি দিম ইয়াত যদি বহাব লগা হয় তো মই ভনীয়েকৰ ঠাইত ইয়াত কি কৰিম 6 বছৰ মাইনাস কৰি দিম কিমান হ'ব 51 তো 3 এ 51 হ'ব কাৰণে 17 গুণ পূৰণ কৰিছে হয় নে তেতিয়ালে 17 গুণ এফালেও পূৰণ কৰিব লাগিব তোমালোকে 4 লগত 17 যদি তোমালোকে পূৰণ কৰা তো কিমান পাবা 68 পাবা তো ওলাই গ'ল অংকুৰৰ বৰ্তমান বয়স এইটো কিন্তু অংকুৰৰ বৰ্তমান বয়স এইটো তোমাৰ ভনীয়েকৰ বৰ্তমান বয়স আৰু ভায়েকৰ বৰ্তমান বয়সটো 32 বছৰ দিয়াই আছিলে ইয়াত ওকে তো তেন্তে এতিয়া প্ৰশ্ন ইয়াতো শেষ হোৱা নাই প্ৰশ্ন কি কৈছে তেন্তে 3 বছৰ পাছত অংকুৰৰ বয়স কিমান হ'ব অংকুৰৰ বৰ্তমান বয়স 68 হয় তো 3 বছৰ পাছত অংকুৰৰ বয়স কিমান হ'ব 3 বছৰ প্লাস কৰি দিয়া কিমান হ'ব 68 লগত 3 বছৰ প্লাস কৰিলে 71 ইয়াৰ্স বুজি পালানে যদি তোমালোকে মোৰ ভিডিওটো চাই ভাল পালা তেন্তে তোমালোকে এটা লাইক কৰি যাবা আৰু লগতে এটা কমেন্ট কৰিবলৈ নাপাহৰিবা আৰু কমেন্টত জনাবা যে মোক ভিডিওটো কোনটো কোৱেশ্চন বেছি ভাল লাগিলে আৰু যদি তোমালোকে কিবা বেলেগ কোৱেশ্চন টাইপ লেসন বা কিবা চেপ্টাৰ যদি বিচাৰিছা তেন্তে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব পাৰা আৰু এটা কথা যদি তোমালোকে ইউটিউব কম চলোৱা তেন্তে ডেসক্ৰিপচনত মোৰ ফেসবুকৰ পেজৰ লিংক দিয়া আছে ঠিক আছে তাত তোমালোকে গৈ পেলাই লাইক এটা কৰি ল'বা তোমালোকে সকলো ভিডিও তাত পাবা বুজি পালা তো বলা তেতিয়াহ'লে আকৌ এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বাই বাই